हेलो दोस्तों वेलकाम टू माय यूट्यूब चेनेल জয়ন্ত ফৰ আছাম এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আজি আমি উপস্থিত আছোঁ মৰিগাঁও জিলাত এখন সৰু গাঁও যিখন গাঁও এটা সময়ত মানুহে নাম মুখত ল'বলৈ ভয় কৰিছিল সেই গাঁওখন অতীতৰ পৰা জাৰুৰ লগত জড়িত আছিল এই গাঁওখন ভগৱান শিৱ মন্দিৰ বিষ্ণু মন্দিৰ জুৰীয়া নামঘৰ নৰসিংহ মন্দিৰ ৰঙাডাঙৰ থান দেৱী ভগৱতী থান মা কেঁচাই থান আদি কৰি মঠ মন্দিৰ আছে আজি আমি উপস্থিত আছোঁ মায়ঙৰ ৰাজকীয় ৰাজ দৰবাৰ আজি আমি উপস্থিত আছোঁ ৰজা মায়ং ৰাজকীয় ৰাজ দৰবাৰত অৰ্থাৎ বিষ্ণু মন্দিৰ হয় হৰি মন্দিৰ এই ৰাজকীয় ৰাজ দৰবাৰ হৰি মন্দিৰত মিষ্টিক মায়ঙৰ তৰফৰ পৰা দিহানাম প্ৰদৰ্শন নিমন্ত্ৰণ দল হিচাপে আমন্ত্ৰণ কৰি আনিছিলে নৱোদিত নামতি দল ধৰমটোল এয়া দিহানাম প্ৰদৰ্শন কৰি আছে নৱোদিত নামতি দল ধৰমটোল আৰু এটি সম্বৰ্ধনাৰ অনুষ্ঠান ৰাখিব বিচাৰিছোঁ। এই অনুষ্ঠানৰ সম্পাদক ৰজা চৌধুৰী নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক কমল নেতা এখনি পুনাচাৰে সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। আমি নামতিগৰাকীক নামৰ অনুষ্ঠান গাবলৈ আগবাঢ়িবলৈ অনুৰোধ কৰিছোঁ।
Oh
যিহেতুকে আমাৰ মৰিগাঁও জিলাৰ গৌৰৱ, আমাৰ মৰিগাঁও জিলাৰে তেখেত শিল্পী হয়, আমাৰ গৌৰৱ, গতিকে তেখেতক কেইদিনমান পুৰস্কাৰ সম্পৰ্কীয় ঘোষণা। আজিলৈকে ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছিলে তেন্তে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কমেণ্ট কৰি জনাব আৰু এটা লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।